আপোনাৰ মোবাইলত আজি কিমানটা যুদ্ধৰ খবৰ আহিছে আপুনি সেইবোৰ চাইছিলনে আপুনি কাৰোবাক সমৰ্থন কৰিছে আপুনি হয়তো কাৰোবাৰ লগত তৰ্কও কৰিছে এতিয়া মোক এটা কথা কওক এই কামখিনিৰ বাবে আপুনি কি পালে শান্তি পালে সমাধান পালে নে ভাল এটা অনুভৱ একোটো পোৱা নাই কিন্তু জানে নে কোনে পালে এই দিনাখন যেতিয়া আপুনি সেই ব্ৰেকিং নিউজটো দেখি ভয় খাইছিল তেতিয়া লকহিড মাৰ্টিন কোম্পানীৰ শেয়াৰ কিন্তু 16% বাঢ়ি গৈছে সেই দিনাখন যেতিয়া আপুনি ফেসবুকত যুদ্ধৰ পোষ্টত কমেন্ট কৰিছে মাৰ্ক জুকাৰবাৰ্গৰ একাউণ্টত কিন্তু কোটি কোটি ডলাৰ টকা জমা হৈছে সেই দিনাখন যেতিয়া আপুনি ইউটিউবত যুদ্ধৰ ভিডিঅ' চাইছে কোনোবা কন্টেন্ট ক্ৰিয়েটৰ এডসেন্স একাউণ্টত কিন্তু লাখ লাখ টকাৰে ভৰি পৰিছে আপোনাক কোনো পুতলা বুলি মাতাহে নাই কিন্তু আপোনাৰ ভয় আপোনাৰ খং আৰু আপোনাৰ আবেগ এইবোৰক কিনা বেচা কৰি থকা হৈছে প্ৰতিদিনে কিন্তু যিবোৰ কথা আপুনি গমেই পোৱা নাই আজি মই আপোনাক সম্পূৰ্ণ প্ৰমাণ সহকাৰে দেখুৱাম এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব্যৱসায়টো আৰু কেনেকৈ আপুনি আৰু মই সাধাৰণ মানুহে এই ব্যৱসায়ৰ ৰ মেটেৰিয়েল হৈ পৰিছো এই ভিডিঅ'টো শেষ হোৱাৰ পিছত আপুনি আগৰ দৰে কোনো খবৰ চাব নোৱাৰিব সেইটো মই 100% গ্যাৰান্টি দিছো এটা কথা মই আপোনাক পোনপটীয়াকৈ সোধো যদি আজি যুদ্ধখন বন্ধ হৈ যায় কোন সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব সাধাৰণ মানুহ নাই আমিতো বৰণ শান্তিতে থাকি সৈনিকসকল তেওঁলোকতো পুনৰ ঘৰলৈ ঘূৰিহে আহিব তেন্তে কোনে উত্তৰটো এজন নহয় এটা সম্পূৰ্ণ ইণ্ডাষ্ট্ৰী SIPRI ষ্টকটম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্চ ইনষ্টিটিউট পৃথিৱীৰ সৰ্বোচ্চ বিশ্বাসযোগ্য শান্তি গৱেষণা প্ৰতিষ্ঠান তেওঁলোকে 2024 চনৰ ৰিপৰ্টখন এটা বোমাৰ দৰে আছে তেওঁলোকে কয় যে পৃথিৱীত প্ৰতি বছৰে অস্ত্ৰ বজাৰৰ মুঠ মূল্য 2.2 ট্ৰিলিয়ন ডলাৰ মানে 2.2 লাখ কোটি ডলাৰ এই এটা সংখ্যা ভাৰতৰ জিডিপিৰ প্ৰায় আধা আৰু এই বজাৰখনৰ সৰ্বাধিক লাভৱান কোন হয় ভাৰতবৰ্ষ নহয় প্ৰথম স্থান আছে আমেৰিকা সমগ্ৰ পৃথিৱীৰ 40% অস্ত্ৰ আমেৰিকা কোম্পানীয়ে বিক্ৰী কৰে আৰু দ্বিতীয় স্থান আছে ৰাছিয়া এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমেৰিকাৰ লকহিড মাৰ্টিন পৃথিৱীৰ 1 নম্বৰ অস্ত্ৰ নিৰ্মাতা কোম্পানী তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন প্ৰায় 67 বিলিয়ন ডলাৰ 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰিলে আৰু সেই দিনৰ পৰাই মাত্ৰ 7 দিনৰ ভিতৰত লকহিড মাৰ্টিনৰ শেয়াৰ 16% বাঢ়িছিল মানুহ মৰিছিল ঘৰ জ্বলিছিল শিশুসকল ঘাত মাৰা হৈছিল আৰু সেই কি সময়তে ৱাল ষ্ট্ৰীটত মানুহে বিজয় উদযাপন কৰিছিল কাৰণ তেওঁলোকে বহুত টকা লাভ কৰিছে এইটোৱে হৈছে আমাৰ সমাজৰ আসল সত্য আৰু ভাবিছে নেকি কাহিনীটো ইয়াতে শেষ হ'ল বুলি যুদ্ধখন শেষ হোৱাৰ পিছতো কিন্তু এটা ডাঙৰ ব্যৱসায় চলে কেনেকৈ চলে দেশখন ধ্বংস হৈ গ'ল এতিয়া পুনৰ নিৰ্মাণ কৰিব লাগিব অৰ্থাৎ ৰিবিল্ডিং কৰিব লাগিব আৰু সেই সময়তে আহিব ৱৰ্ল্ড বেংক আৰু IMF তেওঁলোকে লোন দিব আৰু এই লোনৰ পৰিৱৰ্তে কিছুমান চৰ্ত বান্ধি দিব আৰু সেই চৰ্তৰ মাজেদি ধ্বংস হোৱা দেশখন ধাৰৰ কবলত সোমাই পৰিব 50 বছৰ 60 70 বছৰলৈকে এই ধাৰবিলাক পৰিশোধ কৰিব নোৱাৰে আৰু সেই দেশখন বেলেগৰ লগোৱা হৈ থাকিব এইটোৱে হৈছে পাৰফেক্ট বিজনেছ লুপ যুদ্ধখন লগাই দিলে তাৰ পিছত অস্ত্ৰখিনি বিক্ৰী কৰিলে দেশখন ধ্বংস হ'ল লোন দিলে আৰু চিৰকালৰ দাসত্ব হ'ল আৰু এই লুপটো চলি থাকিবলৈ কি লাগে আপোনাৰ সমৰ্থন আপোনাৰ আবেগ আৰু আপোনাৰ ভয় আৰু বিশেষ একো বস্তুৰ প্ৰয়োজন নাই আপুনি হয়তো এতিয়া মনত এটা প্ৰশ্ন কৰিব পাৰে যে ঠিক আছে অস্ত্ৰ কোম্পানীবিলাকেতো অস্ত্ৰ বেছি আছে কিন্তু মইতো অস্ত্ৰ কিনা নাই বা মই তাৰ লগত জড়িত কিন্তু মই পুতলা কেনেকৈ এই প্ৰশ্নৰ উত্তৰৰ বাবে আপোনাক আকৌ সেই দৈনন্দিন জীৱনলৈ উভতাই আনিব লাগিব সন্ধিয়া আপুনি টিভি খুলিলে এংকৰজনে তেতুফালি চিঞৰিছে গ্ৰাফিক্সবোৰ ৰঙা নীলা হৈ বোম ফুটিছে মিছাইলৰ ছবি আহি একেবাৰে ষ্টুডিঅ'ৰ ভিতৰতে পৰিছে এতিয়া আপোনাৰ কেনেকুৱা ভাব যে আমাৰ ঘৰৰ ভিতৰতে যুদ্ধখন চলি আছে আৰু লগে লগে আপোনাৰ বুকুখন গধুৰ হৈ গ'ল কিন্তু আপুনি এইখিনিতে এটা কাম কৰিলে নজনাকৈ চেনেলটো কিন্তু আপুনি সলাই নিদিলে সেই একেটা চেনেলে আপুনি টিভিত বেছি সময় চাই থাকে এইটোৱে হৈছে আসল খেল আৰু সেই চেনেলবিলাকে সেইটোৱে বিচাৰে এইটোকে কোৱা হয় TRP টেলিভিছন ৰেটিং পইণ্ট এইটো হ'ল সেই চেনেলবিলাকৰ টকা উপাৰ্জনৰ মূল চাবিকাঠি আপুনি যিমান বেছি সময় চেনেলটো চাই থাকিব TRP সিমান বাঢ়িব আৰু TRP বাঢ়িলে এডভাৰটাইজাৰ টকা বেছি দিব যুদ্ধৰ সময়ত এটা নিউজ চেনেলৰ TRP স্বাভাৱিক সময়তকৈ 3 গুণলৈকে বাঢ়ি যায় আৰু সেই সময়ত 10 ছেকেণ্ডৰ এটা বিজ্ঞাপনৰ দাম 2 পৰা 5 লাখ টকালৈকে হয় আপোনালোকৰ ভয় তেওঁলোকৰ বাবে এটা সোণালী সুযোগ কিন্তু আটাইতকৈ ভয়ংকৰ প্ৰমাণটো আহিছে ফেচবুকৰ পৰা 2021 চন ফ্ৰান্সিছ হাউগেন ফেচবুকৰ এগৰাকী প্ৰাক্তন ডাটা সাইণ্টিষ্ট তেওঁ হাজাৰ হাজাৰ ইণ্টাৰনেল ডকুমেণ্ট লৈ বাহিৰলৈ ওলাই আমেৰিকাৰ কংগ্ৰেছত তেওঁ প্ৰমাণ দাখিল কৰিলে কি প্ৰমাণ ফেচবুকৰ নিজস্ব ৰিচাৰ্চে দেখাইছে যে তেওঁলোকৰ এটা এলগৰিদম আছে আৰু সেইটোৱে হৈছে ক্ৰুড আৰু ঘৃণাৰ পোষ্টবোৰক বেছিকৈ মানুহৰ
ওচৰলৈ পঠায় আৰু মানুহে সেইবোৰ বেছি সময় চাই ভাল পায় আৰু মানুহক আবদ্ধ কৰে অৰ্থাৎ শান্তিৰ পোষ্ট অৰ্থাৎ ভাল খবৰ এটা বা ভাল তথ্য এটা দিয়া হ'লে বেছি সময় মানুহে নাচায় কিন্তু এটা যদি ঘৃণাৰ খবৰ দি দিয়া হয় ৰাজনীতিৰ খবৰ দি দিয়া হয় মানুহে বেছি কৈছে আৰু সেইটোৱে তেওঁলোকে বিচাৰে তেনেকৈ আকৰ্ষণ কৰে আপোনাক গতিকে ফেচবুকে সচেতনভাৱে যুদ্ধ ঘৃণা আৰু বিভেদৰ পোষ্টবিলাক বেছিকৈ বুষ্ট কৰে কিন্তু কিয় কৰে কাৰণ আপুনি ফোনটো যিমান সময় থাকিব ফেচবুক যিমান সময় আপুনি চাই থাকিব সিমানেই মাজে মাজে আপুনি কিছুমান এডভাৰটাইজ দেখি থাকিব সিমানেই আপোনাক ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰি বেছি টকা ঘটিবলৈ পাৰিব সেই এডভাৰটাইজটো দেখি আপুনি কিবা এটা বস্তু কিনিলে তাৰ পৰা কিন্তু আপোনাৰ পইচা গ'ল বেলেগে কমিশ্যন পালে আপুনি এডভাৰটাইজটো চালে কিন্তু আপুনি নিউজ ষ্টৰী নিদিলে কিন্তু এডভাৰটাইজটো চোৱাৰ বাবদ বেলেগে টকা পালে এইটোৱে হৈছে বিজনেছ 2023 চনত মেটা মানে ফেচবুক যোনে চলাই আছে তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন শুনিলে আপোনাৰ চকু কপালত উঠিব $117 বিলিয়ন আপুনি যেতিয়া যুদ্ধৰ পোষ্টত কাৰোবাৰ লগত তৰ্ক কৰিছে ফেচবুকে সেই মুহূৰ্তত তৰ্কটো বেছিকৈ মানুহৰ সন্মুখলৈ দেখাই দিয়ে কাৰণ তৰ্ক মানেই হৈছে এংগেজমেণ্ট আৰু এংগেজমেণ্ট মানে হৈছে আপুনি ফোনটো বেছি সময় চলাই বেছি সময় চলাই থকা মানে আপুনি বেছি বিজ্ঞাপন চাইছে আৰু বেছি বিজ্ঞাপন মানে হ'ল মাৰ্ক জুকাৰবাৰ্গৰ বেংকত আমি বেছি টকা সোমাই আছোঁ আমি আমাৰ মানসিক শান্তি আমাৰ সম্পৰ্ক আমাৰ সময় এই সকলোবোৰ বিক্ৰী কৰি দিছোঁ আৰু আমি বিনিময়ত কি পাইছোঁ কিছুমান উদ্বেগ আৰু অশান্তি অনুভৱ কৰিছোঁ এতিয়া এই মুহূৰ্তত নিজৰ কথাও কওঁ মই এজন কণ্টেণ্ট ক্ৰিয়েটৰ এই ভিডিঅ'টো বনাওঁতে মোৰ মনত প্ৰশ্ন উঠিছিল যে যুদ্ধৰ ভিডিঅ' এটা যদি মই বনাই দিওঁ ভিউজ বেছি আহি যাব তাতে যদি এটা মই সেনসেশনেল থাম্বনেল লগাই দিওঁ আৰু বেছি ভিউজ হ'ব এই প্ৰলোভনটো কিন্তু সঁচা আৰু এই বহু ক্ৰিয়েটৰ এই প্ৰলোভনত পৰে ইয়াত কিন্তু সেই কণ্টেণ্ট ক্ৰিয়েটৰখিনি দুখ নাই এইটো হৈছে ইউটিউবে বান্ধি দিয়া এটা ছিষ্টেম বা লোভ আমি যদি সেইটো নকৰোঁ আমাৰ টকা নাহিব কিন্তু মই এটা কথা কওঁ মই ইউটিউব চেনেলৰ পৰা এটকাও নাপাওঁ মই কামখিনি কৰি থাকোঁ কিবা এটা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ ইউটিউবৰ এটা ছিষ্টেম আছে যাক কোৱা হয় RPM সম্পূৰ্ণ ৰূপটো হৈছে ৰেভিনিউ পাৰ মাইল মানে হ'ল প্ৰতি 1000 ভিউজত আপুনি কিমান টকা পাব ট্ৰেণ্ডিং বা চেনচেচনেল বিষয়ত আপুনি RPM স্বাভাৱিক ভিডিঅ'তকৈ 3-5 গুণ বেছি হয় এটা 5 মিলিয়ন ভিউজ যোৱা যুদ্ধৰ ভিডিঅ'ৰ পৰা এজন কণ্টেণ্ট ক্ৰিয়েটৰে এডচেন্সৰ পৰা 5ৰ পৰা 15 লাখ টকা আহি যাব পাৰে ভাবিছিল নে কেতিয়াবা তাৰ উপৰিও মাজে মাজে যিবিলাক এডভাৰটাইজ দেখুওৱা হয় সেইবিলাকক স্পন্সৰশ্বিপ বুলি কোৱা সেইবিলাকতো আছেই গতিকে এই লোভটো চাওক যুদ্ধ হ'ল তাৰপিছত নিউজ চেনেলবিলাকে TRP বঢ়াবলৈ ভয় খুৱাই দিলে আপুনি টিভি চালে তাৰপিছত ফেচবুকৰ এলগৰিদমে সেই বিষয়ৰ পোষ্টবিলাক যুদ্ধবিলাক বেছিকৈ বুষ্ট কৰিলে আৰু ইউটিউবে সেইটো টপিক হিচাপে লৈ পেলাই এটা ভিডিঅ' বনালে আৰু আপুনি সেই ভিডিঅ'বোৰ চালে সকলোৱে টকা পালে আৰু আপুনি কি পালে আপুনি পালে খং ভয় নিৰাশা আৰু এটা অনুভৱ যে পৃথিৱীখন অতি ভয়ংকৰ সমগ্ৰ চক্ৰটোত আপুনি কোন এবাৰ নিজক প্ৰশ্ন কৰি চাওক আপুনি হৈছে এটা ৰ মেটেৰিয়েল আপোনাৰ মনোযোগেই সম্পদ আপোনাৰ আবেগেই হৈছে মুদ্ৰা এইটোকে কোৱা হয় এটেনশ্যন ইকনমি এই নামটোৱে সত্য কয় এই ইকনমিত যিজন মানুহৰ মনোযোগ বেছি বিক্ৰী হয় সেইজনৰে কিন্তু মূল্য বেছি আৰু আমাক সেই ইকনমিৰ পণ্য কৰি তোলা হৈছে এই ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল নিৰাশা নহয় ভয়ো নহয় উদ্দেশ্য হ'ল সচেতনতা কাৰণ এইটো এটা লোভ যিটো আমি ভাঙিব পাৰোঁ আৰু ইয়াৰ বাবে লাগিব মাত্ৰ 3টা অভ্যাস মই কৈ দিছোঁ প্ৰথমটো হৈছে যিকোনো যুদ্ধৰ খবৰ দেখিলে প্ৰথমে প্ৰশ্ন কৰক এই খবৰটোত কোনে লাভ কৰিছে দ্বিতীয়টো হৈছে আপোনাৰ আবেগক সময় দিয়াৰ আগতে ভাবক মই এই কামত সময় দিলে কোনে টকা পাব তৃতীয় যি খবৰ বা ভিডিঅ'ই আপোনাক কেৱল ভয় আৰু খং দিয়ে কিন্তু কোনো ধৰণৰ সমাধান নিদিয়ে সেইটো আপোনাৰ বাবে কি সেইটো কাৰোবাৰ বাবে হয়তো ব্যৱসায় আৰু আপুনি এজন ৰ মেটেৰিয়েল মই জানো আজি যিবোৰ কথা কৈছোঁ শুনিবলৈ হয়তো আপোনাৰ অস্বস্তি লাগিব বেয়া লাগিব খং উঠে কিছুমান মানুহে ভাবিব এইবিলাক অতিৰঞ্জিত কিন্তু SIPRI ৰিপৰ্টবোৰ মিছা নহয় ফ্ৰেন্সিছ হাগনৰ টেষ্টিমনিবোৰ মিছা নহয় লকছিড মাৰ্টিনৰ শ্বেয়াৰৰ তথ্য কিন্তু মিছা নহয় এইবোৰ একোটা সংখ্যা নহয় এইবোৰ হৈছে তথ্য আৰু জীৱন্ত বাস্তৱ আপুনি মই কোনো পুতলা হ'বলৈ জন্ম হোৱা নাই আমাৰ মগজু আছে আমাৰ বিবেক আছে আমাৰ হাত ভৰি আছে আমি কাম কৰিব পাৰোঁ সেই বিবেকত আমি নিজৰ কামত লগাওঁ যদি ভিডিঅ'টো চাই আপোনাৰ এটা হ'লেও চিন্তা সলনি হৈছে আপুনি এজন বন্ধুলৈ শ্বেয়াৰ কৰক কমেণ্টত আপোনাৰ মতামত কি ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মই এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকিম আমি কঠিন প্ৰশ্নৰ মাজেদি মানুহক সজাগ কৰিব বিচাৰোঁ ধন্যবাদ জয় অসম জয় হিন্দ